প্ৰতিটো সমস্যাৰে এটা উপায় থাকে, কিন্তু সেই উপায় বিচাৰি পোৱাটোৱেই জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা। এই নতুন শব্দ সংস্কৃতিৰ সেট ফোন প্ৰডাকশন আহিছে, ফোন প্ৰডাকশন সোণালী পুৱাৰ দেখো নাই উপায়, মনৰে অন্ধাৰাত হাৰালো সদায়। মন মোৰ ঘূৰিছে নাই উপায়, তোমাৰ চকুত হেৰুৱাই দিছা, এই যাদু জিলিকিছে নাই উপায়। চকু পানীৰে ধোৱা নাই উপায়, হিয়াখন জ্বলে নাই উপায়, এই আবেলি বেলা নাই উপায়। কুঁৱলীৰ ছায়াই নাই উপায়, উপায় নাই উপায়। আবু কি হয়েছে তোমার? কি হয়েছে ক? কিয় এনে করছো তুমি? কছো ক কি হয়েছে? তোরা থাকবা ইচ্ছা নহৈছে হা, তো গাঁৱৰ মানুহ কিয় ইমান বেয়া পাইনো? মইতো কাৰো একো অনিষ্ট কৰা নাই দেচোন। তুমি কি কৈছো ক, মই তাৰ বিচাৰ কৰিম। টিকু আৰু প্ৰাঞ্জিতে মোক ইমান বেয়াকে কৈছে, মোৰ জীয়াই থাকিবৰ ইচ্ছা নহৈছে দা। কসম টিকুদা, সিদিনা তো কথাটো জানই, একবাৰ হিমাংশুদাক লগ কৰিব লাগিছিল। তো কৈ আছিলো বাৰে বাৰে মই। আমি যাওঁ নেকি? জলদে এই তুন্দ খেলো, আমি আহি আছো। তুন খেলো, আমি এতিয়া নেখাম দে। এই বেয়া চা নাতি, পিছত খেলাম দে ন। দে আমি যাওঁ দে। তাকে দি যাম। এ তোৰ এই একো লাগিব, কোনবাই দি হাঁহ লাগিব। নৰা নৰা, মই মোৰ প্ৰেছাৰ আছে, মাৰিবা খুজিছা নেকি? হাঁহ নাখা যদি এবাৰ পাঠাই কৰিম। কসম কি হৈছে পাপনদা? তুন ইমান অসভ্য কি হয়? তোৱা ধৰি গাঁৱত 30 চলি অলবা নৰা হৈছে। পাপনদা আপনি কি কৰিব? আপনি কি কসম বাপন দা। এই হেৰি ইমানচুদা, এই আজি ৰাতি খানাটো খাব যাবা না নাই? যাম দে আই মোৰ ভাগত 2 পিচ মাংস তোকো দিম দে। দিবা দে ভালকে দি কেৱল মালিচটো। তোমাক মালিচ যাতে ৰাতে গতাই মোৰো হাত খান মেলবা নৰা হৈছো। ৰাতি মাংস খুৱাম নহয়তো শিখৰো খুৱাব লাগিব। হ'ব দে। অলপ দূৰত দি নেকি তো? ও হিমাংশু ও গৈছিলি? মই গুৱাহাটীৰ পৰা আজি এতিয়া আজি আছো। ইয়া আসল যাবিয়া হা। তই বহি কি কৰি আছা? আছো দে, তোহাৰে খবৰ নাই। খবৰ নাই। গুৱাহাটীত যে ডাঙৰ মানুহ হৈ গেলি। মই দেখো এই শনিবাৰ ৰবিবাৰ আহিয়ে দেখো। কিয় ফোন নকৰা এটা? ফোন মানে তোক লগে নাপাওঁ। আৰু কথা এটা সুধো, এইটো দি আছে না নাই আজিকালি? এটোৰ কথা কৈছা? এটো এই চিন্তা কৰি থাকা পুৱাৰ ভাই। মই কেইটালৈ বাদ দিছো, আজি 4 বছৰে হ'ল।
ইটা মই ইয়ে খাওঁ পানীয়ে অলপ বাদ দিছো কেতিয়াবাই বা বাল্মীকি হৈ গৈছা মাজে মাজে কৰা বতয় ফাঁকি পাইছা তই হা তিৰি গম পাব বুলি ৰচোন ৰ ই আৰু ক'ৰ পৰা আহিলে হা অফিচত দা তুমি মোক ইমান সময় ধৰি চিনিয়ে পোৱা নাই মই দেখো 3 চকত ডিপেনৰ বুটা কুশল হা ডিপেনৰ বুটা বহুত ডাঙৰ হৈ গ'লে ৰ তইতো সৰু চলি ইয়াৰ লগত এটোত তয়ো ধৰিছা নেকি নাই নাই মই এলা নাখাওঁ কিশোৰ দা মই এইটো নাখাওঁ মই এই জাকৰা ভেজাটোহে খাওঁ এটা কাম কৰ তই যদি নাখা পইচা অলপ দি যা আমি কিবা এটা কৰো কিহৰ পইচা লাগে হা কিহৰ পইচা লাগে তোৰ পইচা আৰু মই দিম মই নিজেও নাখাওঁ তোহাঁতকো নেদাওঁ তাৰ লেকচাৰ আগতে বেলেগৰ খাই খাই ডাঙৰ হলি এতিয়া আৰু এই লেকচাৰ দিবা আহিছা মই এতিয়া যাই থাকো বাপু কুশল তই এলাখান কিন্তু ইয়াৰ লগত নাখি নাখাওঁ আৰু গধূলা এটা কাম কৰিবি এলা মই মাল নোখাওঁ গধূলা ধুন চকত আহিবি তাতে চাহ খা ভাত খা চব পইচা মই দিম হ'ব ভাতে খাম 200 টকা দি যা ভাত খাম বেটা ইটা মোক 200 টকা নি মালটো খাবি মই খুৱাম নহয় মই থাকাত খুৱাম মই এতিয়া যাই থাকো দে গধূলা লগ পাম দা যাওঁতে কিশোৰ দা দে আহো দে তই দিয়া তোৰ ফাটা লেকচাৰ তুমি হিমাংশু দা 100 টকা হ'লেও ওলাব নল না হিমাংশু দা বাপন দা আমাক মাৰছি মা কচম হিমাংশু দা সেই বাপন দাই যি এটা আঘাইতাকে মোক এটা ঘূৰি মাৰি দিছি আৰু তুমি এটা ইনকে বহি চাই আছ ইয়াৰ বাপনৰ বহুত উৎপাত বাঢ়ি গৈছে তাক মই বহুত দিন চাই আছো তাক দি আছো টেনচন নলবি তোহাতে মই তাৰ ব্যৱস্থা কৰি আছো দেচোন ক'ত আছে তাক বিচাৰো ৰবা হিমাংশু দা দিম সেই মায়ে মোক কিবা নিবা দিছিল মই তোমাৰ লগত বহি থাকোঁতে পাৰিয়ে গৈছো চব মায়ে মোক চাপৰ নিবা দিছিল চাগাৰে তাক মই যাওঁ দা মই আহিম দা গধূলা আহিম দা এখনিতে ইমান ভয় দেচোন যাওঁ বাপন কৰিছে বিচাৰো বলক বা কি কৰি আছে আছো ৰ এনে মাকে নাই বহে আহিব ৰ 2 দিনমান দেৰিকে মাত কিয় লাগে পৰীক্ষা নাথাকিলে ময়ো মামাৰ ঠাইত গেলো হয় কিমান ভাল লাগিল হয় পৰীক্ষা শেষ হবা আৰু 2 দিনহে আছে পৰীক্ষা শেষ হলি মামাৰ ঠাইত যাম মায়ের বিয়া গেলে তাতে থাকিম হয় নেকি মা আহিলে ময়ো যাম মামা ঠাইত আমাক দকে গৰু মাৰা দিছে ক'ত আছে সি এটা ক'ৰবাত দেখা পাইছিলো হয় নেকি তাক চামৰা চালে নিমখ কৰি দিম গম পাব তো এই বাবা থাকত থাকিব পাৰে বিচাৰো তাক চামৰা চালে নিমখ কৰি দিম গম পোৱা নাই দেচোন মা কসম হিমাংশু দা দেখছো এইটো দেখছি না একদম বলক হে বাপন কি এউণ্ডকে কিয় মাৰিছা তই দুকে সুধিলো মা কচম হিমাংশু দা আমি আগলা আকো কৰা নাই আমাক লগ পাইছি আৰু দুকে মাৰিছি হিমাংশু দা আমি আকো কৰা নাই তোক মই ৱাৰ্নিং দিলো আজিৰ পৰা যদি ইয়াৰ গাত হাত দা চামৰা চালে নিমখ খুহি দিম গাঁও যদি তিৰিয়াপিক বেয়া চকু দি চাই বোধৰ কোবত পিঠি ফালি পেলাম ই যদি নেক্সট টাইম কিবা কৰে নহয় মোক কবি ইয়াৰ ব্যৱস্থা মই ল'ম কসম হিমাংশু দা ইটা বলক যাম বলক যাও মা কসম তোর বলে আজি প্রোগ্রাম আছে প্রোগ্রাম আছে র
কিন্তু কৰো নে নকৰো তাকেতো সন্ধ্যাটো মাকৰ অসুখ হৈছে শুন তই প্ৰগ্ৰেমখন কৰিব পাৰিলি ভাল হ'ল হয় বুজি পাইছা না এটা কাম কৰো একবাৰ মই সন্ধ্যাৰ খবৰ এটা লৈ আহো দেচোন যা তই যা ঠিক আছে তই তই যা। যা তই যা ৰে না ৰে না ৰে না না ৰে না ৰে না না যাবি না যাম দে অলবি সোনকালে হ'ব দে ঐ নাজানা কি কি হল ঐ তই যে এতিয়া ল'ৰাটোক চাইছিলি ভাল লাগিছিল নেকি নাই লগা এনেই চাইছো ভাল লাগছি যদি ক মই কৈ দিম যা কোৱা ভালকে কবা ঐ মন্দিৰত আহিছিলি তাই তই ভালকে প্ৰাৰ্থনা কৰিবি মন্দিৰ নিচিনা ল'ৰাটো পা যাতে তই আৰু এটা কথাই কৈ থাকা হ'ব पनाह में मिलती है राहत तेरी इबादत मेरी इबादत हर सांस मेरी तेरा नाम তুমি কি ভাবি প্ৰাৰ্থনা पुकारे কৰিলা মই ভগৱানক প্ৰাৰ্থনা কৰিছো তোমাক মোৰ মস্ত ভাল লাগিছে মই চিনিয়ে বনাই মোৰ ভাল লগা নাই না কি ক মই কি জানো মই সেইগিলাখান একো নাজানো মুঠতে তোমাক মোক লাগবই তেতিয়াহ'লে মই দেউতাক সুধিব লাগিব আমাৰ ভাল পোৱা কথাটো তুমি দেউতাক সুধবা নহ'লে মই নাগালেণ্ড মণিপুৰ অৰুণাচল ত্ৰিপুৰা সকলো শিকিব লাগিব মই সেইগিলাখান একো নাজানো মই যদি তোমাক নাপাওঁ নহয় তোমাৰ এই 2 তলাৰ ওপৰৰ পৰা জাপ মাৰি মই আত্মহত্যা কৰিম কালি কিন্তু তুমি মোক ৰিজাল্ট দিবই লাগিব দিন ঐ যাও বল দেৰি হৈছে বল আজিও লগ পা নেকি তই তাকেতো ৰবাচোন ৰবা কালি তুমি ঘৰত সুধিলা না কথাটো সুধিছো ঘৰত কি বুলি সুধিলা মই দেউতাক কৈছো তেওঁ যদি মোক নাপায় তেতিয়াহ'লে আমাৰ ঘৰত 2 মহিলা বিল্ডিঙৰ পৰা জাপ মাৰি পেলাই আত্মহত্যা কৰিব দেউতাই কি ক'লে দেউতাই কৈছি তোমাক এটা ভাল দিন বাছ চাই আমাৰ বিল্ডিঙৰ ওপৰৰ পৰা জাপ মাৰি আত্মহত্যা কৰিব কৈছি কি ক'লা আৰু দেউতাই শ্মশানৰ খৰচখিনি গোটেই বহন কৰিম বুলি কৈছি বহুত শুনা আহা আহা বহা বহুদিন দেখা নাই ক'ৰবাত গৈছিলা নেকি আছে না ভালে টাউন হা তাকেই চিন্তা কৰি আছো কালিও ডাক্তৰ তাকে নিছে আজি এতিয়ালৈকে সি আহি পোৱা নাই দেখোন মই তাৰ ঘৰতে সকলো লৈ আহো যায় তাতে থকা বুলি ভাবিহে আহিছিলো
এইকেইটা শুনিয়া ডাঙৰ ছোৱালীজনী আহিছে নহয় এটাই দুটা নাতি আৰু আমাৰ এই সন্মুখৰ ঘৰৰ তাহাৰো এটা সেইটো মোৰ নাতি মই যাওঁ দে শুন আৰু ঘৰতে এটা খবৰ লৈ আহোঁ চাহ খাই যাওঁ নাখাওঁ দে আহোঁ দে দাদা পিছনৰ পৰা আহিলা আহিলো ৰবা এই কি কৰি আছ কালি খুটিটো ভাঙিছিলা সেইকাৰণে মই বোলো ছাগল কটা উলিয়াই নাযাতে খুটিটো ভাল কৰিলো কালি যি জেঠীমাক যি এই মেডিকেলক নিলা ডক্টৰে কি ক'লা ডক্টৰে প্ৰেচাৰটো চালাক বহুত বেছি আছে প্ৰেচাৰটো 200 আছে আৰু চুগাৰটো 580 আছে মই ক'লো ছাৰক কিবাকে অপাৰেশ্যনটো কৰি দিব নোৱাৰে না ছাৰে ক'লাক মাথাৰ অপাৰেশ্যন ইংৰাজীকে সেনেকে কৰি দিব নোৱাৰা বহুত ৰিক্স আছে কি কোৱা এই গোটেইখিনি দেখোন বেছিকে আছে প্ৰেছাৰো বেছিকে আছে চুগাৰো বেছিকে আছে ডক্টৰে কিবা এটা উপায় দিলাক না উপায় মানে ডক্টৰে হাই পাৱাৰ ঔষধ দিছি এইখিনি ব্যৱহাৰ কৰি আৰু এসপ্তাহ পিছত যাবা কৈছি তেতিয়াহ'লে দেৰি কৰিবা নালাগে সোনকালতে ঔষধখিনি আনি জেঠীক খাবা দা আৰু অহা সপ্তাহত জেঠীক মেডিকেলক লৈ যাওঁ আৰু অপাৰেশ্যনটো সোনকালতে কৰা নহ'লে বৰ কষ্ট পাই আছে জেঠী হা নাই ইমান কষ্ট পাই আছে কিবাকে সোনকালকে অপাৰেশ্যনটো হ'লে আৰু ৰক্ষা পৰি যাওঁ দা কষ্টটো অলপ কমলা হৈ যায় দাদা জেঠী বহুত কষ্টত আছে সোনকালতে অপাৰেশ্যনটো কৰিলি এই জেঠী অলপমান আৰাম পালা গৈ হৈ পৰক কিবাকে অপাৰেশ্যনটো কৰিব পাৰিলি কিন্তু বৰ আৰাম পালা হয় হ'ব দা দাদা এটা কথা গম পাইছা না কি কথা কৃষি বিভাগত 2টা পোষ্ট খালী হৈছে তুমি দেখোন তাতে এপ্লাই কৰিব পাৰা ভাগ্যত থাকি পোৱা যাব পাৰা এই সফল চাকৰি পাবা আগতে কিমান চেষ্টা কৰিলো নহল এতিয়া আৰু হ'ব এগলা বাদ দা তুমি এতিয়া চেষ্টা কৰা তোমাৰ কিজানি হৈয়ে যায় মইতো কৰিমেই তোমাৰো ডকুমেণ্টছখিনি মোক দিবাচোন মই গধূলা ফটোষ্টেট কৰি লৈ আহি কিনে মই এপ্লাই কৰি থৈ আহিম হ'ব দা মই তোমাক মোৰ ডকুমেণ্টছখিনি দিম শুন বেৰখন গোটাই ভাঙিছে চান আজি দিব লাগিব আমাৰতো ছাৰ পুৰত বা নায়ে মই বাইক কৰি আছো 5.5 মান বাহ লৈ আহ চৰ হ'ব দিয়ক মই মই বাঘ এটা কাটি আনো যা। মই যাবা বহন দেখোনে মই চাহ খাইছো ৰ দুই একেলগে খাম ৰ মই অলপ চাহ খা ময়ো খাওঁ তোমাৰ মাৰ যি অসুখ হৈছিল ভাল পাইছি ভাল পোৱা নাই পেহী মাক কালি ডাক্তৰৰ ওচৰত নিলো মাৰ চুগাৰ প্ৰেছাৰ বহুত বাঢ়ি গৈছে সেইকাৰণে ডক্তৰে অপাৰেশ্যন কৰিব ভয় কৰিছে দেউতাই মৰাৰ পিছত মাৰ কম কষ্ট গেছি না হয় পেহী মোৰ মাজে মাজে ভয় হয় মাৰ বা কি হয় তাকেতো কি কৰা যায় মায়ে যে আগতে কিমান কষ্ট কৰিছি উপায় নাপাই পেলাই একটা চুৰো কৰিলাকে সঁচাই না পেহী মই কিয় মিছা কথা কমে মাষ্টৰকো সুধিছো জানে যা ডাঙৰ কি কোৱা পেহী মই এতিয়া আহি আছো ৰবা মই এতিয়া বান্ধাকটো ছাৰ কি হ'ল তুই ইমান উত্তব লৈছা ছাৰ
আমার মার এই কথাটো আপনি মোর পৰা কিয় লুকাই আছে? কি কথা লুকালো হা কি কথা লুকালো? মা আচলতে চুৰ কৰিছিল না কৰা নাই, মোক সেই কথাটো লাগে আজি। আৰু আপুনি বোলে সম্পূৰ্ণ জানে। ও সেইটো কথা নেকি? হয় ছাৰ, মোৰ আজি মনত বহুত কষ্ট পাইছো ছাৰ। তই কি ভাবা তোৰ মায়ে সেনা কাম কৰিব পাৰে নেকি? কচোন। মোৰ পুৰা বিশ্বাস আছে ছাৰ, মায়ে কোনো দিন সেনেকুৱা কাম নকৰে। মোৰ মাৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস আছে। কোন তেতিয়াহ'লে সিদিনা কি হৈছিল? কওক, মোক ঘটনাটো সম্পূৰ্ণ বিৱৰি কওক। কোন? বাইদেউ তুমি আহিলা? কালিৰ পৰা মোৰ বিৰাট কঁকালৰ বিষ হা। ঔষধ খোৱা নাই নেকি? খাইছো, কিন্তু ভালে বনাই হা। কি কি কাম কৰিব লাগিব? কাম বেছি নাই ৰবা, দেউতাৰ চলা দুটা, এওঁৰ চলা দুটা, আৰু অলপ ঘৰটো সাৰি পেলাই মুচি দিবা। হ'ব বাইদেউ। বৈজন্তী শুনাচোন, ড্ৰয়িং ৰুমতে মোবাইলটো আছে, লৈ আহাচোন। মই কঁকালৰ বিহৰ কাৰণে উঠি যাবই পৰা নাই। বাইদেউ লগ কামখিনি কৰোঁ। যাওঁতে বোৱাৰী, বোৱাৰী, মই বজাৰত যাওঁ, পইচা আৰু লিষ্টখন দে। মোৰ কঁকালৰ বিষত উঠি যাব পৰা নাই দেউতা। ড্ৰয়িং ৰুমতে লিষ্টখন আৰু পইচাখিনি আছে, আপুনি লৈ লওক। ৰবা ৰবা, তোমাৰ কিবা ঔষধ আনিব লাগিব নেকি? হা, ডক্তৰক দেখাইছোৱে, ঔষধ পাতি আছে, আজিৰ দিনটো চাই লওঁ। হ'ব দা। বোৱাৰী, তাতে লিষ্টখনহে আছে দেখোন। হা, টকা নাই। কি পইচা নাই? মই দেখোন তাতে থৈছিলো। বৈজন্তী সুধবা লাগব। বৈজন্তী, কি বাইদেউ? পইচাখিনি কি হ'ল তাৰ পৰা? কোৱাচোন, কোনোবা ঘৰত আহিছিল নেকি? কোনো অহা নাই। তুমি দেখছ নেকি কাৰোবাক আহা? মোবাইলটো আনি কিনে পইচাখিনিৰ ওপৰত কিবা এটা দি থৈ আহিছিলো। কোনো অহাই নাই। পইচা কেইটা তাৰ পৰা কি হ'ল? পইচা কেইটাতো তাতে থাকিব লাগিছিল, লিষ্টখন আছে। বুজাওঁতি ৰচোন বোৱাৰী, চাওঁ বুজাওঁতি, যদি ঘৰৰ ভিতৰত কোনো অহাই নাই, ঘৰৰ ভিতৰতে পইচা কেইটা সোনকালে এৰিছি। এতিয়া বেলেগ মানুহ অহা নাই হয়। মই চৰিত্ৰ ভালকে জানো। এই বিৰাট নবিদায় পইচা। এনে এখন বিচাৰ হব লাগিব, বিচাৰ এখন কৰিবাই লাগিব। মনে মনে থাক, এনে বিচাৰ হবাই লাগিব। মই বিচাৰ পাতিমে। তই যা আৰু তই যা, আজি কাম কৰিব নালাগে। যা। শ্ৰদ্ধা ৰাইজ, আমি আজি ইয়াতে বহি আছো গোটেইকেইটা। আমাৰ মাজত এখন বিচাৰ আহিছে, আৰু যোনে বিচাৰ দিছে তেওঁৰ মুখেদি আমি এই গোটেই ঘটনাটো আদ্যবান্ত আমি জানিব বিচাৰিছো। গতিকে তেওঁ কওক। শ্ৰদ্ধা ৰাইজ, আমাৰ ঘৰত বৈজয়ন্তী কাম কৰিব গৈছে। কভিড নাই, মই বজাৰত যাম বুলি বোৱাৰীক কৈছিলো,
যে লিষ্টাখান আৰু পইচাখিনি মোক দিয়া, বোৱাৰী ক'লাক যে টেবুলতে থৈছোঁ আপুনি লৈ আহক। তো বোৱাৰী কোৱাৰ পিছত মই যেতিয়া টেবুলকলৈকে যাওঁ, লিষ্টখান আছে, পইচাখিনি নাই। আৰু আমাৰ ঘৰক বোলে অন্য শূন্য জনাই, গতিকে ৰাইজৰ ওচৰত সেইকাৰণে মই বিচাৰখন দিছোঁ, ৰাইজে বিচাৰখন কৰি দিব লাগে। চক ৰাইজ, আমাৰ এই গাঁওখনৰ একেবাৰে সাতাম পুৰুষৰ পৰা আমাৰ ভালদৰে চলিছে। ইয়াতে কোনোবাই কিবা কৰিব, তাতে পইচা গেল কওক। কোন বয়জন্তী আছে তাতে কাম কৰিছে, সেই বয়জন্তীয়ে যিটো কাম কৰিছে তেওঁ দিব লাগিব। আৰু আমাৰ কথা হ'ল এটাই, বেলেগ মানুহ নাই, তাহোন 3টা মানুহ থকা বুলি কৈছে আমাৰ ইতে এই বিচাৰত। গতিকে মই ৰাইজক কৈছোঁ যে আমাৰ গাঁওখনৰ কথা আছে, আমাৰ গাঁওখনৰ আমাৰ এই বদনামৰ কথা আছে। আমাৰ দৰকাৰ হ'লে এই গাঁৱৰ পে তাইক বাহিৰ কৰি দিব লাগিব। মই এইটো একদম খাটাংকে ক'লো। আকৌ প্ৰমাণ নহকে দোষী সাব্যস্ত কৰিলে কি হব? প্ৰমাণ লাগিব। যাক দোষী কৰা আছি, দোষীজন আহি পাইছি নে নাই? পাইছিলোঁ তাই নিশ্চয় আহি পাইছি। তোৰ আহিছি নেকি? মই আহিবা কৈছোঁ, আহিছি, ইয়াতে আছে মানুহ। কি আছিল ঘটনাটো সিদিনা কচোন। শুনবা লগা নাই, গাঁৱৰ পৰা তাইক উলিয়াই দিব লাগে। মনে মনে থাকা, অলপ মনে মনে থাকা। ৰাইজ, পিছদিনাখন মই ছাৰৰ ঘৰত কাম কৰিব যাওঁতে বৈ মোক বাইদেৱে মোবাইলটো আনিবা দিছিল। মোবাইলটোৰ তলতে পইচাখিনি আছিল। মই পইচাখিনি দেখাটো হৈ, কিন্তু তাৰপিছত পইচাখিনি কি হ'ল মই আপোনাৰ আচ্ছা, যদি পইচাখিনি আছিল নিলাক বুলি আমি গম পাইছো, তাহোন 3টাহে মানুহ আছে ঘৰত। মাষ্টৰ, তুমি এটা কিবা উপায় দিয়াচোন। শ্ৰদ্ধা ৰাইজ, মই কথাখিনি কোৱাৰ আগতে এই কেইটামান মই কথা সুধিব লগা আছে। তই মোক নকৱাকে বেলেগ ঘৰত কিয় কাম কৰিব আহিছিলি? হা, কিয় কাম কৰিব আহিছিলি? ইমান মৰম কৰাৰ পাছতো তোক মানব নিদিলো। আপনি কত হই স্যার, কিন্তু হল বুলি আপনাক আৰু কিমান দিগদাৰি দিম। আজি অত দিনে আপনি মোৰ দায়িত্বগিলা লৈছি, আপনি মোক চোৱা চিতা কৰি আছে। হল বুলি এটা মানুহৰ ওপৰত মইতো আৰু গোটেই চাপি দিবা নৰো। মোৰো কিছুমান ব্যক্তিগত খৰচ থাকে, সেইগিলাৰ কাৰণতো মই আপোনাৰ ওচৰত হাত পাতিব নৰো। যিটো কাৰণে মই নিজাকে কিবা এটা কৰাৰ কথা ভাবছিলো ছাৰ, যাতে সৰু সৰু বস্তুগিলাৰ ওচৰত আপোনাক দিগদাৰি নেদাকে মইও নিজাকে চলিব পাৰো। তেতিয়াহ'লে কথাটো কি কৰা যায় ৰাইজ? আমি আসামী পক্ষৰ কথা শুনিলো, খৈৰাদী পক্ষৰ কথা শুনিলো, এতিয়া কি কৰা যায় ৰাইজ? চাওকচোন ৰাইজ, এই ক্ষেত্ৰত আমাৰ গাঁও প্ৰধানে কি কয়? ৰাইজ, দুয়োপক্ষৰ কথা শুনিলো, কিবা এটা মীমাংসা কৰিব লাগিব। উলিয়াই দিব লাগিব। কথা ৰাইজ, এই মোৰ ছোৱালীৰ নিচিনা, যি হল হল, তাই কিবা ভুল কৰিছে, নিনিলেও নিয়া হৈছে,
মই তাইৰ ভুলৰ কাৰণে সকলো কথা মই মোৰ গাত পাতিলে মানে দায়িত্ব লৈছোঁ। তাই যি পইচা চুৰ কৰে বুলি কৈছে সেই পইচা মই নিজে ঘূৰাই দিম। এতিয়া আপোনালোকে মই ক'লো ন পইচাখিনি ঘূৰাই দিম, আপোনালোকে মাফ কৰক। তেনেহ'লে ৰাইজ আমি এই সিদ্ধান্তৰে আহোঁ নে কি কয়? মোৰ ক'ব লগা নাই, গতিকে ৰাইজে যদি মানছি মোৰ ক'ব লগা নাই। ঠিক আছে, পইচাটো মাষ্টৰে দিব, এতিয়াই দিব না পিছত দিলেই হ'ব? মাষ্টৰে যেতিয়া পইচাটো দিম বুলি কৈছে, গতিকে আমাৰ আৰু বিশেষ ক'ব লগা নাই। আৰু মাষ্টৰে দুদিন পিছত পইচা দিলেও কথা নাই, আৰু যেনাই মাষ্টৰে পইচা দিয়ে মই এই মন্দিৰত 1000 টকা দি যাম। বিচাৰ প্ৰক্ৰিয়া ইমানতেহে হওক না কি কয় গাঁও প্ৰধান? হ'ব, ৰাইজে মতে ঠিক আছে, ঠিক আছে। তেনেহ'লে আমি বিচাৰখান ইমানতে শেষ কৰোঁ। হ'ব হ'ব। ঠিক আছে। আগতে মোক বেচা বুলি কৈছিল, আৰু এতিয়া মোক চুন্নি বুলি কয়। মই আৰু বাচি থাকি লাভ নাই। মই আৰু বাচি নাথাকো। চলিটোৰ কি হব? নাই, মই মরবাই লাগবো। তুমি কি আইছো বাপন? তুমি যাও। বাপরে বাপ, তুমি ডাঙর ডিসিশন লৈছ। তুমি ল'ৰাটোৰ কথা ভাবিছে, ল'ৰাটোৰ অৱস্থা কি হব? Ha 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 ha!